আজিৰ দিনটোৰ কেইটামান বিশেষ খবৰৰ সৈতে মই ফাইজুৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টু ফাৰ্ষ্ট নিউজ। প্ৰথমটো খবৰে হৈছে শ্ৰম মন্ত্ৰীৰ বিৰুদ্ধে তেওঁৰ পূৰ্বৰ পিএৰ বিস্ফোৰণ। চৌদিশে কমিশনৰ বজাৰ মেলিছে মন্ত্ৰী সঞ্জয় কিষাণে। অসম সচিবালয়ত দালালৰ দপদপনি, মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰাই দিয়াৰ নামত ৫,০০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ সচিবালয়ৰ কৰ্মচাৰী। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ চমজি ল'বলৈ আদানী গ্ৰুপৰ ৯জনীয়া দল উপস্থিত। ৩১ আগষ্টৰ ভিতৰত সকলো কৰ্মচাৰীক আৱাস আৰু কাৰ্যালয় খালী কৰাৰ নিৰ্দেশ। জলবায়ু পৰিৱৰ্তন সম্পৰ্কত ৰাষ্ট্ৰসংঘ নিযুক্ত সমিতিৰ প্ৰতিবেদন। আগন্তুক দশকবোৰত ভাৰতত বৃদ্ধি পাব গ্ৰীষ্মপ্ৰবাহ, ঘূৰ্ণীবতাহ। বিধানসভাত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, নতুনকৈ মথাউৰি নিৰ্মাণৰ ওপৰত চৰকাৰে গুৰুত্ব অৰ্পণ কৰিছে। ৰাজ্যখনৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুনকৈ মথাউৰি নিৰ্মাণৰ ওপৰত অধিক গুৰুত্ব দিছে। পুনৰ এক ভয়ংকৰ খবৰ সন্মুখত আহিছে, কিয়নো ঋণ ল'বলৈ গৈ আছে ৰাজ্য চৰকাৰে। ঘৰুৱা উৎপাদনৰ ওপৰত ৪% ঋণ লোৱাৰ বিৰোধিতা কৰিছে কেইবাজনো বিধায়কে। উপ নিৰ্বাচনক লৈ কংগ্ৰেছৰ তীব্ৰতা। ৫টা সমষ্টিৰ মহিলা কংগ্ৰেছ ব্লক, মণ্ডল, বুথ কমিটিসমূহ শক্তিশালী কৰিবলৈ নিৰ্দেশ। দুলিয়াজানত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ, ব্যক্তিগতকৰণৰ দিশে গতি কৰিছে অইল ইণ্ডিয়া লিমিটেড। স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে বিভিন্ন গুৰুত্বপূৰ্ণ পদত ঠিকাভিত্তিক নিযুক্তিৰ প্ৰক্ৰিয়াক লৈ মটক যুৱ ছাত্ৰ সন্মিলনৰ ধৰ্মঘট। ১২৫ কোটি টকা মোকলাই দিয়াৰ দাবীত। আজিৰ ভিডিঅ'টো এইখানে আছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে এটা লাইক কৰিব, ভিডিঅ'টো সকলো মাজত শ্বেয়াৰ কৰি দিব আৰু যদি আপুনি চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল ছিলেক্ট কৰি ৰাখিব সদায় এনেকুৱা নতুন নতুন ইনফৰমেশ্যন পাই থকাৰ বাবে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। জয় হিন্দ, জয় অসম।